আজি হেল্ল' বন্ধুসকল নমস্কাৰ। আজি মই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই প্ৰাণজিতৰ ঘৰলৈ আহিছোঁ। প্ৰাণজিত নাই বৰ্তমান, চাহ খাই ল'লোঁ আৰু এটা মই মোক ৰাবাব টেঙা দিছে, ৰাবাব টেঙা লৈ যাম এতিয়া। এইটো প্ৰাণজিতৰ ব্ৰাণ্ডাৰ মানে বাইদেৱে কৰা ফুলৰ খেতি বুলিয়ে ক'ম ন। এয়া দেখিছেনে, বৰ মৰম লগা হেৰি। সেয়া বাইদেউ দেখিছিলে, ফটককৈ পলাই দিছে আৰু ইমান দেৰি বহিলোঁ। মানে মই এতিয়া নিজে ভাবিছোঁ আৰে মইতো অৰ্থনিৰ পৰা অকণমান দেখাব পাৰিলোঁ হয়, কিন্তু থাকি গৈছিলে। ইমান দেৰি আহিলোঁ, এতিয়া ধুনীয়াকৈ মই চাহ খাই ল'লোঁ। চাহ খাই এতিয়া বৰ্তমান খিলিখা এটা খাই লৈছোঁ। এটা প্ৰাণজিতৰ এটা বস্তু দেখাম দেই মই। এইখন দেখিছে, তেওঁলোকৰ টেবুলখনৰ হেৰিখন ইমান ধুনীয়া, চাওকচোন একদম মজাকৈ ৰাখিছে। ঘৰটো অকণমান ধুনীয়াকৈ ৰাখিছে বাইদেৱে। মই দেখাই দিছোঁ আপোনালোকক। ইমান দেৰি যাতে মই বহিলোহি। এয়া হ'ল প্ৰাণজিতৰ মা। আৰু ইমান দেৰি চাহ খালোঁ, চাহ খাই এতিয়া যাওঁ। দেখিছেনে কেনেকৈ লুকাই আছে, আহিব নিবিচাৰে। এটা খিলিখা খালোঁ, যাওঁগৈ এতিয়া দেই। মই ৰৌ টেঙা খাই ভালেই পাওঁ, আপোনালোককতো মোৰ ভিডিঅ' দেখাইছে। এইটো আকৌ এটা লৈছোঁ, আকৌ হয়তো এইটো দেখাম চাগৈ দেই। এইটো ফুলৰ হেৰি দেখাই দিছোঁ দেই, ফুলৰ কালেকশ্যন ন। আৰু ক'ত আছিলে এই ফুলটো, কি ফুল আছিলে বাৰু এইটো? চব ইমান ধুনীয়া। অঁ, আগতে মানে এই ফুলটো যে প্ৰায় ঘৰতে থাকে ন, এইটো সঁচাকৈ ধুনীয়া। আৰু এইটো বহুত ডাঙৰ হৈ যাব ন ফুলটো। নিদিয়ে নে? আৰু এইডালো ধুনীয়া, এইডাল যে এই বস্তুটো মই বৰ ধুনীয়া দেখোঁ। নামবিলাক নাজানো দেই। আৰু এটা বস্তু ভাল দেখোঁ, কোনটো জানেনে? কৈ আছোঁ চব আপোনালোকে। এই গছ পুলিটো, এইটো কি বুলি কয়? এইটো কিন্তু টাবত লগালে বৰ মৰম ধুনীয়া হ'ব। আপুনি লগাইছে ন টাবত? নাই, তলত মই আৰু অকণ দেখাইছোঁ দেই। তলত দিছোঁ মই, হেৰি টাবত দিলে গোটেই শুকাই গৈছিলে নাই। আপোনালোকে জানে মোৰ যে ফুলৰ নিজৰ বাগান নাই, একো নাই। সেইকাৰণে আৰু এতিয়া আৰু প্ৰাণজিতৰ তালৈ আহিছোঁ যেতিয়া আৰু দেখাই দিছোঁ আপোনালোকক। সেইযোৰ দেখিছেনে? আজি একদম পূৰা এইবোৰ লাগি আছে আৰু বাইদেউ। তথাপিও বাইদেউ যথেষ্টখিনি কৰে ন। এই হাঁহকেইটাৰ কাৰণে বৰ দুখ লাগে, পানী চানী নাইকিয়া হ'ল এতিয়া। আগতে পানীত একদম ইমান ফূৰ্তি কৰি থাকে। এইকেইটা এতিয়া ইহঁতক গামলাত পানী দি দিব। পানী আছে? ইমান মৰম লাগিছে। এহেঁত যে হেৰাইছিলে আছে নাই এতিয়া? হাঁহ হেৰাইছিলে যে, হা কেইটা গ'ল? এই কোনোবাই বদমাছে ধৰিলে নেকি? অঁ, এইখিনি ওচৰতে আমাৰ বিয়া, বাইদেউৰ সোণোৱাল বাইদেউৰ ঘৰৰ ল'ৰাটোৰ বিয়া। এইখিনিৰ পৰা একদম সঁচাকৈ আপোনালোকৰ ইয়াৰ পৰা ধুনীয়া দেখিছোঁ হেৰিটো। এয়া চাওকচোন। ভাত ষ্টাৰ্ট দি দিলোঁ, গাখীৰো গৰম কৰিছোঁ এতিয়া। এডাল আচাৰি দেখিছেনে? এডাল কালি ধনুক পিটিবৰ কাৰণে আনিছিলোঁ, অঁতৰাই দিওঁ এতিয়া। সেইটো নেক্সট কাপোৰ ধুইছোঁ। বলকচোন চাই আহোঁ, এডাল ইয়াতে থৈ পেলাই। আমাৰ যে হেপিটো আছেনে নাই? কি কৰিছে হেপিয়ে? এবাৰ চাই লওঁ টমিয়ে। এইকেইটা পোৱালিকেইটা চাওকচোন, শুই আছে দেখিছেনে? অকণমানিকেইটা ঠাণ্ডা পাইছে নেকি? মাকজনী ক'লৈ গ'ল জানো টমি? আজি এইবোৰ চেণ্ডেল ধুইছিলোঁ, ধুই ইয়াতে ৰ'দত দি থৈ দিছিলোঁ। এতিয়া লৈ যাওঁ। কাপোৰ ধুই আছোঁ। ইয়াতে নাই, ইয়াত থৈ লওঁ চেণ্ডেল কেইযোৰ, এইযোৰ আৰু সেইডাল এই জোতাৰ তলৰটো ওলাই গ'ল, ইয়াত থৈ লওঁ। মই চুলিত
কালাৰ কৰিছোঁ আজি ধুইছিলোঁ মাথাটো ৰাতিপুৱাতে আচলতে মেইন কথা কাইলৈ আমাৰ ওচৰৰ বাইদেউহঁতৰ ল'ৰাটোৰ বিয়া সেইটো কাৰণে ভাবি ল'লোঁ চুলিত যদি অকণমান কালাৰ কৰি লওঁ ভাল লাগিব একদম মানে কৰি থাকিবলৈ মন নাযায় হা নিজৰ চুলি নিজে আছিলে বৰবাদ কৰিছিলোঁ সেইকাৰণে আজি অলপ অলপ চুলি পকিবলৈ ধৰিলে মানে ভিতৰত পকা আছে তথাপিও যথেষ্ট পকিলে আগতকৈ সেইকাৰণে আজি এতিয়া আজি বহুত দিনৰ মূৰত আকৌ এইটো ব্লেক হেনাটো মই লগাই আছোঁ এতিয়া সময় লাগিব এতিয়া অকণ গাখীৰ গৰম কৰিছোঁ কাপোৰ ধুইছোঁ বোলে ভাত পাতিছোঁ আৰু কি জানেনে ৰখিব দেই গেছটো অকণ কমাই থৈ যাওঁ বাহিৰত গ'লে মেইন কথা ভিতৰলৈ আহিবলৈ একদম মন নাযায় আমাৰ হেপিয়ে ইমান চিঞৰিছে দেই এইটো বদমাছটো দেখাম দেই আপোনালোকক চিঞৰি আছে এইটো এই বদমাছটো আমাৰ যা ওলা এই দুটা আমি ৰুটি দি দিওঁ ৰুটি এটা আছে কিন্তু লাইট জ্বলোৱা নাই আন্ধাৰ হৈ আছে দেই ৰখিব এইটো এই ৰুটিটো টমিহঁতক দি লওঁ সেইটো দেখিছেনে ৰুটি দি দিছোঁ আমাৰ হেৰিয়ে নাখায় ইয়াক দি দিওঁ হেপিয়ে নাখায় ই খায় টমি আছিলে মেঘা পোৱালি গাখীৰ খাই থাকে সেইকাৰণে তাত খুব ভোক লাগে হ'বলা এতিয়া আকৌ ৰুটি এটা দিছোঁ খাই দিছে অলপ পিছত ভাত খাবি দেই বতৰ ধুনীয়া আমি বতৰ বেয়া হ'ব বুলি ভাবি আছিলোঁ কিন্তু বতৰটো ধুনীয়া দেখিছেনে কিমান ধুনীয়া নীলা আকাশখন মই কাপোৰ ধুলোঁ চুলিত হেৰি লগাই থৈছোঁ হেনা এতিয়া ধুব লাগিব কাপোৰখিনিতে মেলিমগৈ আপোনালোকক দেখাই আছোঁ দেখাম দেই চাই থাকিব দেখিলে কাপোৰ মেলা হৈ গ'ল এতিয়া মাথা ধুব ভাত খাবলৈ বহি গ'লোঁ মাথা ধোৱাই নাই ভালকৈ শুকোৱা নাই কাৰণে থৈ দিছোঁ আছিলে ধুম ভাবিছিলোঁ
সেইকাৰণে ভাবিলোঁ নাই ভাতটো খাই লওঁ, ভাতটো খাই আৰু মাথাটো ধুই দিব লাগিব। আজি নেদেখালোঁ আপোনালোকক ভাতত দাইল, আকৌ আজিও আলু পিটিকা ধৰিছোঁ আৰু নিউট্ৰেলাৰ। আৰু নিউট্ৰেলাৰটো কেনেকৈ খাইছোঁ চাওক, অনলি ফ্ৰাই কৰিছোঁ। আজি আমাৰ ধনুৱে খোৱা নিচিনাকৈ খাইছোঁ। ধনুৱে যেনিবা আকৌ পিঁয়াজ চিয়াজ দি খায়, মই এনেই অকণমান জলকীয়া এটা দি ভাজি দিছোঁ। কালিও আলু পিটিকা এইটো দেখিছেনে, এডাল কাপ বুজাইছিলোঁ। কালিও আলু পিটিকা খাইছোঁ, আজিও আলু পিটিকা খাইছোঁ। এদিনমান খালে মানে আকৌ ছেকেণ্ড দিনাখনো খাবলৈ মন যায়। অকণমান মিঠাতেল দি কাৰাকৈ দি লওঁ। আজিকালি 3টা বাজিল বুলি ক'লে ৰ'দটো নাইকিয়াই হৈ যায়। আজি 3টা বাজিছে। কালি অকণ ভাত খাওঁতে দেৰি হৈছে। হেপী আমাৰ হেপী জিতি নাখায়। আজি একো নাই, গাখীৰ ভাত দিব লাগিব তাক। মই ভাত খাই লওঁ। মাথা ধুই দিলোঁ, ধুই এতিয়া এগিলাচ অকণমান গৰম পানী খাইছোঁ জানানে। অকণমান ঠাণ্ডা ঠাণ্ডা লাগি গৈছে আৰু ভাত খাই চালে গৰম পানী খোৱাই নাই। বাচন চাচন ধুই মেলি মাথাটো ধুই দিলোঁ। এতিয়া আবেলি হ'লে আৰু চুলি ধুই ল'লোঁ। এতিয়া মই অকণমান কংকীহঁতৰ পৰা আহোঁগৈ কাম এটাৰ কাৰণে। সেইকাৰণে আজি ভিডিঅ'টো মই ইমানতে ৰাখি থওঁ। মই আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। নমস্কাৰ।